বৰ্তমান সময়ত এই মুহূৰ্তত বা এই মাত্ৰ শেষ হৈ যোৱা বুজায়, এই মাত্ৰ কোনোবা এটা কাম যদি শেষ হৈ গ'ল বুজায়, এই মাত্ৰ হৈ যোৱা বুজায়, তেতিয়াহ'লে এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি কোৱা হ'ব। লাষ্টৰ ভাগটো হ'ল যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে কি, যে অতীতৰ এটা নিৰ্দিষ্ট সময়ৰ পৰা এই বৰ্তমান সময়লৈকে যদি কিবা এটা ঘটনা অহৰহ চলি থাকে, যেনে মই কালিৰ পৰা এতিয়ালৈকে পঢ়াই আছোঁ, বা মই কালিৰ পৰা এতিয়ালৈকে শুই আছোঁ, মই কালিৰ পৰা এতিয়ালৈকে লিখি আছোঁ, বা সেই মানুহজন অমুক চনৰ পৰা, সেই মানুহজন 2000 চনৰ পৰা 2023 চন এতিয়া পৰ্যন্ত এতিয়ালৈকে এই ঘৰটোত বাস কৰি আছে, এই ঘৰটোত আছে। এনেকুৱা ধৰণৰ যোনবিলাক অতীতৰ এটা নিৰ্দিষ্ট সময়ৰ পৰা বৰ্তমান সময়লৈকে যোনবিলাক ঘটনা চলি থাকে, নন ষ্টপ চলি থাকে, সেইবিলাকক কি বুলি কোৱা হ'ব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব। তো প্ৰথমতে যোনকেইটা টেন্সৰ আমি ভাগ পাইছিলোঁ, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, তাৰে প্ৰেজেণ্ট টেন্সৰ যোনকেইটা ভাগ হ'ল আমি এইকেইটা পালোঁ। প্ৰেজেণ্ট টেন্সৰ যোনকেইটা 4টা ভাগ আছে, সেইকেইটা হৈছে প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট, 2 নম্বৰটো হৈছে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ, 3 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট, আৰু 4 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট